ড্ৰাইভাৰ দিগদাৰ আছে কেলে হ'ব এনেকুৱা বল কোনে আনিব অকল বেটখন লৈ এইটো বোলে কি কণী কণী খেলিম নেকি মই যেতিয়াৰ পৰা শুনিলোঁ কি ভাল মানুহবিলাক পৃথিৱীৰ পৰা অতি সোনকালে গুচি যায় বুলি মই তেতিয়াৰ পৰা বহুত চিন্তাত পৰি আছোঁ দেই কাৰণ মইতো এটা বহুত ভাল ভদ্ৰ ল'ৰা পটককৈ যদি গুচি যায় এখন পৃথিৱীৰ পৰা তাকে গোটেই ৰাতিটো মোক এইটো চিন্তা খাই দিলে যেতিয়াৰ পৰা এইটো কথা শুনিলোঁ চাওঁতে চাওঁতে আমি সকলোৱে 2023 বৰ্ষৰ একদম শেষৰটো মাহত পালোহি আপোনালোকে এনে কি কৰিম বুলি ভাবিছিলে বাৰু এইটো মাহত মইতো বহুত ভাবিছিলোঁ এইটো বছৰত এইটো কৰিম সেইটো কৰিম ভাবোঁতে বছৰটোৱে গুচি গ'ল একো নাই 2024 বছৰতো আহি আছে তাত আকৌ ভাবিম কি কৰিম সেইটো বছৰ এনেকৈ খাই পেলাম যেনেকৈ এইটো বছৰো খালোঁ 2023 বছৰটো আপোনালোকে এনে কি কৰিলে বাৰু কি কৰিম বুলি ভাবিছিলে ক'বচোন এবাৰ কমেণ্টত মইতো ঘাণ্ডাডাল একোডালেই নকৰিলোঁ বাৰু এনেকৈয়ে দিনকেইটা যোৱাই দিলোঁ 2023 বছৰটো তেনেকৈ 24 আহিব তেনেকৈয়ে যোৱাই দিম এইবিলাক আমি মাথা মাৰি নাথাকোঁ এইবিলাক যি হ'ব দেখা যাব বন্ধুসকল আমাক ক্ৰিকেট খেলিবলৈ প্লেয়াৰ ক'ৰ পৰা চাওক টমটম লৈ ক্ৰিকেট খেলিবলৈ আহিছা মই যে ইমান দূৰৰ পৰা যে ৰ'বা তুমি চলাবা ৰ'বা মই যে এতিয়া ইমান দূৰৰ পৰা যে 80 টকা তেল পুৰি যে স্কুটিত ভৰাই ইয়াত খেলিবলৈ আহিছে তোমালোকে 60 টকীয়া বল এটা কিনিব নাই কেলে তোমালোকে 60 টকীয়া বল এটা কিনি থব নাই তাৰপিছত ড্ৰাইভাৰ দিগদাৰ আছে কেলে হ'ব এনেকুৱা বল কোনে আনিব অকল বেটখন লৈ এইটো বোলে কি কণী খেলিম নেকি চাওক মোৰ ঘৰটো ইয়াৰ পৰা যথেষ্ট দূৰ 80 টকা দি তেল পুৰি ইয়াত খেলিবলৈ আহিছোঁ সিহঁতি মোক টমটম পৰা বাঢ়ি কৰি সিহঁতি পলাই গুচি গৈছে সিহঁতি 60-70 টকীয়া বল এটা কিনি থ'ব পৰা নাই এতিয়া চাওক এখন ফিল্ডত বিপদ এটাও নাই মোক এৰি থৈ গ'লগৈ চবেই কি যে কৰিম নহয় এইকেইটাক এতিয়া এইখন ফিল্ডত মই অকলে আছোঁ অকলশৰীয়া তাক পালে এনেকুৱা মাৰিম নহয় আহক খেলিবলৈ আহক মই আজি ৰাতিপুৱা যদি পিচ কাটি থৈ নাযাওঁ চাব সিহঁতক যদি মোক এৰি থৈ গৈছে ন খেলা তাৰপৰা যদি টমটম লৈ ক'ৰবালৈ গ'লগৈ মোক খেলিবলৈ মাতি এতিয়া মোক এৰি থৈ গ'লগৈ আজি পিচ কাটি আছোঁ আধাকে পিচখন কাটোৱেই নেকি এতিয়াই ক'ৰবাৰ কোৰ এখন আনি নহয় সিহঁতৰ মুখৰ আগত কাটিম সিহঁতক আহিবলৈ দিয়ক এতিয়া চোৰকেইটা আহিলে মোক খেলিবলৈ মাতি এতিয়া নিজে খেলা তই জপিয়াই আছ ই কি চলাব নাজানে নেকি ইয়াক কোনে দিলে লাইচেঞ্চ ইয়াক এইটো চলাব নিদিবি দে তহঁতি বাটে পথে পাগল মোৰ হাত বিষ হৈ গ'ল চলাই মই এতিয়া পিচ কাটি থৈ যামগৈ আকৌ দিলোঁ আকৌ আমি বেয়া নাপাওঁ নহয় পিচ কাটি দিলে তই বটল দিয়ে খেল এবাৰ গণেশ হ'ল ড্ৰাইভাৰ গণেশ এই ৱালখনত এবাৰ মাৰি দে ৱালখনত গণেশ ৱালখনত এইটো টমটমৰ মালিক নি এইটো কেলা ভঙা চিঙা মালিকো নহয় 10 নম্বৰত এখন টমটম আছে তাৰ হাতত এতিয়া থাকক আহ দে এতিয়া কি খেলিবানে মই পিচ কাটোংগে তই কোৰখন আনি ঘৰ কোৰ আছে যদি আনিলে পিচ কাটে বোলে কাটোংগে মই ন পিচ কাটে নে কাৰোবাৰ হাত ভৰি কেইটা চাওঁ যা কাটোংগে মই পিচ লগত দা এখন লৈ নিবি ক'লৈ গ'লি তহঁতি তাৰ কাজিহত সোমাই বাপৰে মলৈ গ'লি তাৰ এতিয়া ভৰিত মোক খং উঠি আছে অকণ মই কৈ দিছোঁ খেলা নে খেলা মোক খং উঠিছে আৰু কৃষ্ণ মাৰিম আৰু দেই সি কি কৰিব আমাৰ তাৰ মাজত সি কি কৰিব ভাইটি ন অকণমান কৈ লৈছো সি মোক ঘৰলৈ আহিবি তই আহিলেও মাৰ খাবি আকৌ তই জাগে যা তই ঘৰলৈ জাগে যা কিবা এটা খুৱাই দিবি মই তোক কেইটকা লৈছিলো জানো নাই কেইটকা এইটো কেলা আমাৰ পিনে মোক আগে শিকাই থৈছে 1200 টকা কমি বুলি আমাৰ পিনে 120 টকাত পায় এইবিলাক 700 টকা দিছো 120 টকাত পাম আমাৰ পিনে ধৰণটো ভাল ধৰণ মানুহৰ ঘৰত এটা মিটাৰ লগাই দিনটো বহি থাকে এইটো কষ্ট ধৰণ এতিয়া কি খেলো আকৌ কিবা এটা কৰা আকৌ খেলিবলৈ তোমাৰ সঁজুলি লাগিবলৈ বেট আছে বল নীল মাৰিব ফ'ল' হে